আমাৰ ইউটিউব চেনেলৰ ভিডিঅ'ত আমি কেনে ধৰণে আই বাটন লগাব পাৰি আই বাটনৰ পৰা আমি কেনে বেনিফিট কৰিব পাৰোঁ আই বাটনৰ পৰা আমি ওয়াচ টাইম আৰু ভিউজ কেনে ধৰণে বঢ়াব পাৰি এজন অডিয়েন্সক আমি এটা ভিডিঅ'ৰ পৰা আন এটা ভিডিঅ'লৈ কেনে ধৰণে নিব পাৰি আৰু আমাৰ পুৰণা ভিডিঅ' এটা নতুন ভিডিঅ'ৰ লগত আমি কেনে ধৰণে প্ৰমোট কৰিব পাৰি ইয়াতে আমি সকলোখিনি নাজানে আই বাটন কেনে ধৰণে লগায় ভিডিঅ'টো অকনো স্কিপ নকৰাকৈ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব মই যেটো আপোনালোকৰ চেনেল JKBYT Tech 1 চেনেললৈ আপোনালোকক স্বাগতম বলক এতিয়া আমি ক্ৰোম ব্ৰাউজাৰ ওপেন কৰিলো আমি ক্ৰোম ব্ৰাউজাৰতে কেনে ধৰণে আই বাটন লগোৱা হয় বা আই কাৰ্ড লগোৱা হয় অনলাইনত চাব ক্ৰোম ব্ৰাউজাৰ ওপেন কৰাৰ পিছত আপোনাৰ যেটো ইউটিউব চেনেল আপুনি ইয়াতে লগইন কৰিব লাগিব youtube.com আমি এনেকৈ লিখি সাৰ্চ ফিডত দেখিবলৈ পাব তাতে ক্লিক কৰিব ডেস্কটপ সাইডত আপোনালোকে ক্লিক কৰিব তলতে আপোনাৰ চেনেলৰ লোগো দেখিবলৈ পাব যেটো পুৰণা আপোনাৰ ইয়াতে লগইন হৈছে তাৰ লোগো ওপৰত লোগোটো ওপৰত আপোনালোকে দেখিব সুইচ একাউণ্টত আহিব যেটো আপোনাৰ ইউটিউব চেনেল আপোনাৰ জিমেইল একাউণ্ট লগইন আছে এটা জিমেইল একাউণ্টত আপুনি ক্লিক কৰি ইউটিউব চেনেলত আমি ইউটিউব চেনেল ইয়াতে আহি ক্ৰোম ব্ৰাউজাৰত আনি লগইন কৰিব পাৰিম এতিয়া আপোনাৰ যেটো লগইন কৰিলে ইয়াতে দেখিব কাস্টমাইজ চেনেল ইয়াতে ক্লিক কৰি দিব ইয়াতে দেখিব আমাৰ studio.youtube.com ওপেন হৈ যাব ওপেন হোৱাৰ পিছত আপোনাৰ লোগো মই অলপ জুম কৰি দেখাইছো এনে ধৰণে আপোনালোকে কন্টেন্টৰ ওপৰৰ পিছতে ইয়াতে আপোনাৰ যিমানখিনি ভিডিঅ' আছে ভিডিঅ'খিনি ইয়াতে শো হ'ব যেটো ভিডিঅ'ত আপুনি আই বাটন লগাব সেই ভিডিঅ'টো টাইটেলৰ ওপৰত আপুনি ক্লিক কৰিব এটা ভিডিঅ' লৈ লৈছো এনে ধৰণে টাইটেলৰ ওপৰত ক্লিক কৰিব আৰু ইয়াতে দেখিব এণ্ড স্ক্ৰীন আৰু আই কাৰ্ড এণ্ড স্ক্ৰীন কেনে ধৰণে লগাই যদিহে নাজানে আপোনালোকে কমেন্ট কৰি জনাব মই দুই এদিনতে আপোনালোকৰ ভিডিঅ' হতে মই এণ্ড স্ক্ৰীন কেনে ধৰণে বনোৱা হয় মই লৈ আহিম ইয়াতে দেখিব আমি আজি চাম আই কাৰ্ড কেনে ধৰণে লগায় আই কাৰ্ড বা আই বাটন ইয়াতে তলতে দেখিব আপোনালোকে আই কাৰ্ডত ক্লিক কৰিব এতিয়া মই জুম কৰি দেখাইছো ইয়াতে আমি ভিডিঅ' আমি আই বাটনত লগাব পাৰোঁ আমাৰ যদি ইউটিউব চেনেলৰ ভিডিঅ'ৰ যদি আমাৰ প্লেলিষ্ট থাকে আমি প্লেলিষ্ট আমি এড কৰিব পাৰোঁ আৰু চেনেল যদি আমাৰ মাল্টিপল চেনেল থাকে চেনেল আমি ইয়াতে এটা চেনেলৰ পৰা এটা চেনেল প্ৰমোট কৰিব পাৰোঁ আৰু ভিডিঅ' লিংক ধৰি লওক বিভিন্ন ধৰণৰ আপোনালোকৰ ৱেবছাইটৰ লিংক আপোনালোকে লিংক ইয়াতে আই বাটনত লগাব পাৰে ৰাইট সাইডে থকা আপোনালোকে প্লাস চিনটোত ক্লিক কৰিব ইয়াতে যেটো ভিডিঅ' আপুনি এড কৰিব বিচাৰিছে বা যেটো ভিডিঅ' আপুনি আই বাটনত লগাব বিচাৰিছে সেই ভিডিঅ'টোৰ ওপৰত ক্লিক কৰিব এতিয়া আমি টাইম সেটিং কৰিব লাগিব আমি কিমান টাইমত আমাৰ আই বাটনত আমি ভিডিঅ'টো আমাৰ আই বাটনটো শো কৰিব সেইখিনি আমি টাইম সেট কৰিব কাৰণে আপোনালোকক মই অলপ জুম কৰি দেখাইছো ইয়াতে দেখিছে আমাৰ টাইম সেট কৰিব পাৰিম এনে ধৰণে ধৰি লওক 1 মিনিট 5 সেকেন্ডত আমি 1 মিনিট 5 সেকেন্ডত আমাৰ ভিডিঅ'টো আমি ধৰি লওক আই বাটনত দেখাব বিচাৰিছো ইয়াতে এতিয়া আপোনালোকে 1 মিনিট 5 সেকেন্ডত এনে ধৰণে আনি ল'ব ইয়াতে দেখিছে এনেকৈ আমি মিলাই লম ব্লু কালাৰৰ সিন এটা দেখিব সিনটো আপোনালোকে জায়গাত নি ল'ব এনেকৈ এতিয়া ওপৰতে দেখিব সেভ অপচনটো ইয়াতে আপুনি ক্লিক কৰি দিলে আমাৰ আই বাটনত আমি ভিডিঅ' এড কৰা হৈ গ'ল এনে ধৰণে আমাৰ ইউটিউব চেনেলৰ ভিডিঅ'ত আমি আই বাটন লগাব পাৰোঁ বন্ধুসকল আপোনালোকে গম পালে আমি আই বাটন কেনে ধৰণে লগোৱা হয় যদিহে ইয়াত আপোনাৰ ক'বাত বুজিব সুবিধা হৈছে তেতিয়াহ'লে কমেন্ট কৰি জনাব আৰু আই বাটনৰ পৰা আমাৰ ইউটিউব চেনেলত কি ধৰণে আমি বেনিফিট পাওঁ আপোনালোকে গম পালে এতিয়া যদিহে আপোনালোকৰ ভিডিঅ'টো চাই এটা শিকিব পাৰিলে তেতিয়াহ'লে লাইক শেয়াৰ কমেন্ট কৰিব নাপাহৰিব আৰু লগতে চেনেলটি যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি আপুনি বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব
দিম